1 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল উত্তৰ 1935 চনৰ 10 মাৰ্চত 1935 চনৰ 10 মাৰ্চত অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল 2 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম অসমীয়া বোলছবিখনৰ পৰিচালক আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 3 নম্বৰ প্ৰশ্ন অভিৰুচি ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় উত্তৰ 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় 4 নম্বৰ প্ৰশ্ন অভিৰুচি ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয় উত্তৰ ভোগেশ্বৰ বৰুৱা অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱা দেৱৰ জন্মদিন উপলক্ষে পালন কৰা হয় 5 নম্বৰ প্ৰশ্ন ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল উত্তৰ 1966 চনত ভোগেশ্বৰ বৰুৱাই 1966 চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল 6 নম্বৰ প্ৰশ্ন আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল উত্তৰ পুৰন্দৰ সিংহ আহোম ৰাজ্যৰ অন্তিমজন ৰজা আছিল পুৰন্দৰ সিংহ 7 নম্বৰ প্ৰশ্ন কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল 8 নম্বৰ প্ৰশ্ন অসমৰ জাতীয় সংগীত অমৰ আপোনাৰ দেশ প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল উত্তৰ বাহী অসমৰ জাতীয় সংগীত বাহী আলোচনীত প্ৰকাশিত কৰা হৈছিল 9 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজন আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 10 নম্বৰ প্ৰশ্ন সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন উত্তৰ যতীন্দ্ৰনাথ দুৱৰা সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়াজন আছিল যতীন্দ্ৰনাথ দুৱৰা